মই যে আপোনালোকক ফেচবুকৰ সকলো ফ্ৰেণ্ড কেনেকৈ আনফ্ৰেণ্ড কৰিব পাৰে এইটো শিকাবলৈ বিচাৰিছোঁ। প্ৰথমতে ফেচবুকত যাব, বেছি ৱেট কৰি পিনে আপোনালোকে চাৰ্চ কৰিব মেচিন লাইফাৰ মেচিন আনফ্ৰেণ্ড আনফ্ৰেণ্ড চাৰ্চ কৰিব। ইয়াতে চাৰ্চ কৰি প্ৰথম অপশ্যনটোত যাব, টকেন বুলি আহিছে, কেয়াৰত ক্লিক কৰিব। আপোনালোকে প্ৰথমটোত এণ্টাৰ ইউৰ ইমেইল মোবাইল ইউজাৰ নেম বুলি আহিব। এতিয়া আপোনালোকে মোবাইল যোনটো একাউণ্টটো আপুনি আনফ্ৰেণ্ড কৰিব বিচাৰিছে সেইটো বহাই দিব ইয়াতে। পিছত পাছৱৰ্ডটো দিব, ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰে ছেকেণ্ড ষ্টেপ 2 বুলি আহিব। ষ্টেপ 2ত এইখিনি কপি কৰি ল'ব আপোনালোকে। অল চিলেক্ট কৰি কিনে কপি কৰি কিনে আপোনালোকে ষ্টেপ 3 পাছ কৰি দিব। পাছ কৰি দিয়াৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ কপি ইউৰ টকেন ফৰ্ম বক্স বুলি আহিব। এইখিনি চিলেক্ট কৰি কপি কৰি ল'ব। তাৰপিছত টকেনটো পাই গ'লোঁ, ইয়াত টকেনটো ক্লিক কৰি দিম। ক্লিক কৰি ল'ডিং হ'ব। মই এইটো একাউণ্টত 48টা ফ্ৰেণ্ড আছে। ৰিমুভ অল ফ্ৰেণ্ড কৰি দিলোঁ। মই 48টা ফ্ৰেণ্ড আনফ্ৰেণ্ড হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট কৰিব। থেংক ইউ।